জয় হিন্দ দোস্ত স্বাগতম জনাইছো মোৰ হনৰ অসম চেনেললৈ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে তো বন্ধুসকল আজি আমি আপোনালোকলৈ এটা নতুন টপিক লৈ আলোচনা কৰিম কাৰণ মই আপোনালোকৰ সুবিধাৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ কাৰণ আপোনালোকে নিশ্চয় গম পাইছে যে অসম পুলিচৰ ab কনষ্টেবল প্ৰায়খন জিলাত পিএটি আৰু পিএচটি হ'বলগীয়া যিখিনি ইণ্টাৰভিউ সেইখিনি শেষ হৈছে আৰু যিখিনি ছেকেণ্ড পেজৰ বাবে হ'বলগীয়া ইণ্টাৰভিউ সেইখিনি আৰম্ভ হৈছে সো বন্ধুসকল আপোনালোকে নিশ্চয় গম পাইছে এইবিলাক আৰু আপোনালোকৰ যিবিলাক ফাৰ্ষ্ট পেজত থকা কেণ্ডিডেট যিবিলাকে পাছ কৰিছে সো তেওঁলোকৰ বাবে মই এই ভিডিঅ'টো লৈ আহিছোঁ আৰু মই ভাবো আপোনালোকৰ বাবে এইটো ভিডিঅ' বহুত বেছি হেল্পফুল হ'ব কাৰণ মই 2015-17 যিবিলাক কুৱেশ্যন আহিছিল ৰিটেন এক্সামত অসম পুলিচ ab কনষ্টেবলত সো বন্ধুসকল সেইবিলাক কুৱেশ্যন এইটো ভিডিঅ'ৰ মাজত থাকিব আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে স্ক্ৰীনত সো বন্ধুসকল 2021ত যিখিনি আহিবলগীয়া জেনেৰেল নলেজৰ ওপৰত যিখিনি কুৱেশ্যন আছে সো মই আপোনালোকক তাৰ ভিতৰত 10টা মান কুৱেশ্যন লৈ আহিছোঁ আপোনালোকে কুৱেশ্যনবিলাক চাই লওক আৰু আপোনালোকৰ বাবে মই ভাবো এইবিলাক কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হ'ব সো বন্ধুসকল স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো টিপি অন কৰি দিব যাতে এনেধৰণৰ নতুন নতুন ভিডিঅ' আপুনি সকলোতকৈ আগত চাব পাৰে তো বন্ধুসকল পলম নকৰি আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধুসকল নিশ্চয় স্ক্ৰীনত দেখিবলৈ পাইছে আপোনালোকে ইয়াতে কুৱেশ্যন নম্বৰ 1 দিয়া আছে অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক আৰু আপোনালোকৰ এনেকুৱা ধৰণৰ ৰিটেন এক্সামত কুৱেশ্যনবিলাক আহিব তো আপোনালোকে এনসাৰবিলাক কৰিব লাগিব সো বন্ধুসকল ইয়াতে 4টা অপচন দিয়া আছে ক নম্বৰত দিয়া আছে নলবাৰী খত দিয়া আছে কামৰূপ ঘ নম্বৰ দিছে শিৱসাগৰ আৰু ঘ নম্বৰ দিয়া আছে তিনিচুকীয়া সো বন্ধুসকল কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াতে শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ কামৰূপ জিলা তো বন্ধুসকল অসমৰ কামৰূপ জিলাত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক আপোনালোকে নিশ্চয় গম পায় তো বন্ধুসকল নেক্সট কুৱেশ্যনটো ইয়াতে দিয়া আছে অসমে ভাৰতবৰ্ষৰ সৰ্বমুঠ খাৰুৱা তেলৰ কিমান শতাংশ উৎপাদন কৰে তো ইয়াতে 4টা অপচন দিয়া আছে ক নম্বৰত দিয়া আছে 60%, খ নম্বৰত 56%, ঘ নম্বৰত 50%, ঘ নম্বৰত 63%। তো ইয়াতে 4টাৰ মাজত কোনটো শুদ্ধ উত্তৰ হ'ব সো মই আপোনালোকক জনাই আছোঁ ইয়াতে শুদ্ধ উত্তৰটো হ'ব ঘ নম্বৰ 50%। তো বন্ধুসকল অসমে ভাৰতবৰ্ষৰ সৰ্বমুঠ খাৰুৱা তেলৰ বাবে 50% উৎপাদন কৰে তো বন্ধুসকল আপোনালোকে নিশ্চয় গম পালে নেক্সট কুৱেশ্যনটো আহিব 3 নম্বৰ ইয়াতে দিয়া আছে মিজোৰাম অসমৰ কোন দিশত অৱস্থিত ইয়াতে 4টা অপচন দিয়া আছে ক নম্বৰত পূব খ নম্বৰত পশ্চিম গ নম্বৰত উত্তৰ আৰু ঘ নম্বৰত দক্ষিণ তো বন্ধুসকল 4টা অপচনৰ মাজত কোনটো শুদ্ধ উত্তৰ হ'ব সো এইটো বাছি উলিয়াব লাগে সো ইয়াতে শুদ্ধ উত্তৰটো হ'ব গ নম্বৰত দক্ষিণ দিশত তো বন্ধুসকল মিজোৰাম অসমৰ দক্ষিণ দিশত অৱস্থিত আপোনালোকে নিশ্চয় গম পালে তো বন্ধুসকল ইয়াতে তলত দেখিবলৈ পাইছে 2017 UB কনষ্টেবল সো এইটো কুৱেশ্যন 2017ত UB কনষ্টেবলৰ বাবে কুৱেশ্যনটো আহিছিল তো কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আপোনালোকে ভালদৰে চাই ল'ব নেক্সট যেটো কুৱেশ্যন আছে সেইটো আলোচনা কৰোঁ সেইটো হৈছে 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি ইয়াতে 4টা অপচন দিয়া আছে ক নম্বৰত সিংহাসন ঘ নম্বৰত লাইকেই ঘ নম্বৰত ডাম্বুকচ আৰু ঘ নম্বৰত কাউকাহা এই 4টাৰ মাজত কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াতে 4টাৰ মাজত শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ লাইকেইটো হ'ব শুদ্ধ উত্তৰ তো বন্ধুসকল নেক্সট কুৱেশ্যনটো হৈছে 5 নম্বৰ কুৱেশ্যনত দিয়া আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত অৱস্থিত ইয়াতে 4টা অপচন দিয়া আছে ক নম্বৰত দিয়া আছে দৰং জিলাত খ নম্বৰত দিয়া আছে যোৰহাট জিলাত গ নম্বৰত দিয়া আছে শিৱসাগৰ জিলাত গ নম্বৰত দিয়া আছে গোলাঘাট জিলাত সো বন্ধুসকল এই 4টাৰ মাজত কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াতে শুদ্ধ উত্তৰটো হ'ব ঘ নম্বৰ গোলাঘাট জিলা সো বন্ধুসকল গোলাঘাট জিলাটো হ'ব শুদ্ধ উত্তৰ সো বন্ধুসকল এইটো কুৱেশ্যন এনেকুৱা আহিব পাৰে যে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান ৰূপে কেতিয়া ঘোষণা কৰা হৈছিল সো বন্ধুসকল ইয়াতে দিয়া আছে 1978 চনৰ 11 ফেব্ৰুৱাৰীত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল সো বন্ধুসকল আপোনালোকে নিশ্চয় গম পালে আৰু উত্তৰটো কৰিব পাৰিব মই ভাবো নেক্সট কুৱেশ্যনটো হৈছে 6 নম্বৰত দিয়া আছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান আছিল তো বন্ধুসকল ইয়াতে 4টা অপচন দিয়া আছে ক নম্বৰত দিয়া আছে 3,13,05,576 গৰাকী খ নম্বৰত দিয়া আছে 3,12,05,576 গৰাকী গ নম্বৰত দিয়া আছে 3,14,05,576 গৰাকী গ নম্বৰত দিয়া আছে 3,15,05,576 গৰাকী তো বন্ধুসকল ইয়াৰ মাজত 4টা অপচন দিয়া আছে এই 4টাৰ মাজত যিকোনো এটা শুদ্ধ উত্তৰটো হ'ব সো বন্ধুসকল শুদ্ধ উত্তৰটো হ'ব ইয়াতে খ নম্বৰত দিয়া আছে 3,12,05,576 গৰাকী তো বন্ধুসকল এইটোৱে হ'ব শুদ্ধ উত্তৰ তো বন্ধুসকল নেক্সট কুৱেশ্যনটো হৈছে ইয়াতে 7 নম্বৰ কুৱেশ্যনটো দিয়া আছে অসমৰ মুঠ মাটিকালি কিমান ইয়াতে 4টা অপচন দিয়া আছে ক নম্বৰত দিয়া আছে 78,538 বৰ্গ কিলোমিটাৰ খ
নম্বৰত দিয়া আছে ৭৮,৪৩৮ বর্গ কিলোমিটার, গ নম্বৰত দিয়া আছে ৭৮,৩৩৮ বর্গ কিলোমিটার, ঘ নম্বৰত দিয়া আছে ৭৮,২৩৮ বর্গ কিলোমিটার। তো বন্ধুসকল এই চাৰিটাৰ মাজত কোনটো শুদ্ধ উত্তৰ সেইটো বাছি উলিয়াব লাগিব। তো বন্ধুসকল ইয়াৰ মাজত চাৰিটাৰ মাজত শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ ৭৮,৪৩৮ বর্গ কিলোমিটার। তো বন্ধুসকল আপোনালোকে নিশ্চয় গম পালে। নেক্সট কুৱেশ্যনটো হ'ব কুৱেশ্যন নম্বৰ ৮ দিয়া আছে ইয়াতে তলৰ কোনখন দেশ অসমৰ দক্ষিণ দিশত অৱস্থিত। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। ক নম্বৰত দিয়া আছে নেপাল, খ নম্বৰত দিয়া আছে ভূটান, ঘ নম্বৰত দিয়া আছে বাংলাদেশ, গ নম্বৰত দিয়া আছে ম্যানমাৰ। এই চাৰিটাৰ মাজত কোনটো শুদ্ধ উত্তৰ সেইটো বাছি উলিয়াব লাগিব। তো বন্ধুসকল ইয়াতে চাৰিটাৰ মাজত শুদ্ধ উত্তৰটো হ'ব ঘ নম্বৰ বাংলাদেশ। সো বন্ধুসকল আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আৰু বাংলাদেশটো অসমৰ দক্ষিণ দিশত অৱস্থিত হয়। তো বন্ধুসকল নেক্সট কুৱেশ্যনটো হ'ব কুৱেশ্যন নম্বৰ 9। ইয়াতে দিয়া আছে আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল। তো বন্ধুসকল ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। ক নম্বৰত দিয়া আছে কৰুণানন্দ মুখাৰ্জী, খ নম্বৰত অম্বিকাগিৰি ৰায়চৌধুৰী, গ নম্বৰ কন্দৰ্পেশ্বৰ সিংহ, ঘ নম্বৰত দিয়া আছে সত্যনাথ বৰা। তো বন্ধুসকল এই চাৰিটাৰ মাজত আপোনালোকৰ কোনটো শুদ্ধ উত্তৰ হ'ব এইটো উলিয়াব লাগে। তো ইয়াতে মই আপোনালোকক জনাই আছোঁ ঘ নম্বৰটো হ'ব শুদ্ধ উত্তৰ কন্দৰ্পেশ্বৰ সিংহ। সো বন্ধুসকল কন্দৰ্পেশ্বৰ সিংহ আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি আছিল। তো বন্ধুসকল নেক্সট কুৱেশ্যনটো হ'ব কুৱেশ্যন নম্বৰ 10। ইয়াতে দিয়া আছে নটসূৰ্য নামেৰে খ্যাত অসমীয়া ব্যক্তিগৰাকী কোন। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। ক নম্বৰত দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালা, খ নম্বৰত দিয়া আছে ফণী শৰ্মা, ঘ নম্বৰত দিয়া আছে বিষ্ণুপ্ৰসাদ ৰাভা, ঘ নম্বৰত দিয়া আছে ডক্টৰ ভূপেন হাজৰিকা। তো বন্ধুসকল এই চাৰিটাৰ মাজত কোনটো শুদ্ধ উত্তৰ হ'ব। ইয়াতে শুদ্ধ উত্তৰটো হ'ব খ নম্বৰত ফণী শৰ্মা। তো বন্ধুসকল আপোনালোকে নিশ্চয় গম পালে আৰু এই কুৱেশ্যনবিলাক বহুত বেছি ইম্পৰ্টেণ্ট হয় ABB কনষ্টেবলৰ ৰিটেন এক্সামৰ বাবে। সো বন্ধুসকল আপোনালোকে নিশ্চয় গম পালে 2017-15 যিবিলাক কুৱেশ্যন আছিল সেইবিলাক কুৱেশ্যনো ইয়াতে দিয়া আছে। সো বন্ধুসকল আপোনালোকৰ বাবে মই আৰু নেক্সট টাইম জিকে নলেজৰ ওপৰত কেইটামান ভিডিঅ' আনিম। সো ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব আৰু আপোনালোকে ৰিটেন এক্সামৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হৈ যাব। সো বন্ধুসকল আজিৰ কাৰণে ভিডিঅ'টো সৰু সৰু এইখিনি আছিল আপোনালোকলৈ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে প্লিজ এটা লাইক কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই ছাবস্ক্ৰাইব কৰি ল'ব। সো বন্ধুসকল আজিৰ কাৰণে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। জয় আই অসম।